গুড মৰ্নিং আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি যাম আপোনাৰ আমাৰ থিয়েটাৰৰ যাত্ৰা আছে টংগনাৰ পৰা কি কয় ক'ত মহাদেৱপুৰ মানে কাকপথাৰৰ পৰা আমি অৰুণাচল যাম নামচাই। আমি তাতে তিনিওখন নাটক মঞ্চস্থ কৰিম মুখাগ্নি, নৰখাদক আৰু জানমণি আই লাভ ইউ। আজি মহাসপ্তমী, গতিকে আপোনালোক সকলোকে দুৰ্গোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। দেৱী মাই সকলোকে ভাল কৰক, শক্তি থাকক। গতিকে আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। পোষ্টাৰখনৰ অৱস্থাটো চাচোন, নাকে মুখে ভাঙি থৈ দিছে। দিনত থিয়েটাৰৰ বেক চাইড এনেকুৱা হৈ থাকে, একো বুজি নাপায় কোনেও, ৰাতিলৈ আহিয়ে বুজি পায়। আজি আমাৰ প্ৰথম নিশাৰ নাটক মুখাগ্নি আছে। এইফালে বেক ষ্টেজ, সেইফালে অডিয়েঞ্চ বহিব, গেলেৰী। এয়া আছে থিয়েটাৰ সূৰ্যোদয়ৰ দিনৰ পৰিৱেশ। এখন ফিল্ড, সেইফালে পূজা হৈ আছে, দুৰ্গা পূজা। গতিকে আমাৰ পূজা এনেকৈয়ে চলাব লাগিব, আমি এনেকৈয়ে পূজা পাতিব লাগিব। ইয়াতে আমাৰ ষ্টেজৰ তলত আমাৰ কেইটামান দাদা ছিটিংছৰ ল'ৰা শুই থাকে কেতিয়াবা কেতিয়াবা। এইও আছে বোলে। পাপৰি চিটিয়াই কিবা কথা এটা মানে অলৰেডি কৈ গৈছিলে, কিন্তু আমি ভিডিঅ'টোত টাচ নকৰি লৈছোঁ, নহ'লে এতিয়া আকৌ ক'ব। মানে আজি আমাৰ মহাদেৱপুৰত ফাৰ্ষ্ট নাইট আহি পোৱাৰ লগে লগে মানে এজন ব্যক্তিয়ে কৈছে যে মুখাগ্নি নাটকখনৰ আমাৰ 2টা শ্ব' হ'ব, আৰু এই 2টা শ্ব' হোৱাৰ লগে লগে ৰাজশ্ৰী শৰ্মা আৰু পাপৰি চেতিয়াই গছ এডাল বিচাৰি থৈছে অলৰেডি। মানে 2টা শ্ব' যদি হৈ যায় তেতিয়াহ'লে আমাৰ মানে মাতটো লাষ্টলৈ এনেকৈ হ'ব, এনেকুৱা হ'ব। ভদ্ৰদাই বৰ ধুনীয়াকৈ কয় কি দুচৌকৈ হ'ব বোলে। অঁ, মানে আমাৰ ব্যৱস্থাপক এজন আছে ভদ্ৰ দেওঘৰীয়া, তেওঁ মানে কয় আমাৰ বোলে দুচৌ হ'ব বোলে, দুচৌ। আমাৰ চবৰে অৱস্থা কি হ'ব আজি? আমাৰ চবৰে অৱস্থা মানে চাবলৈ উপায় নাইকিয়া হ'ব। আমাৰ অঞ্জু মানে জিভা ওলাই যাব, আৰু আমাৰ শংকৰ মানে লাষ্টত গৈ মই কৈ চিনটোত কেনেকৈ আহোঁ কৈ দে। এই যে লাষ্টত যে চিনটোত যে মই কেনেকৈ দেখাই ইহঁতে মোক দেখাই, তাই মোক কৈছে মই বোলে হিৰো বোলে এখন লাষ্টৰ চিনটো আমাৰ ৰাজশ্ৰী বা এনেকৈ যায় পুৰা হিৰো। চবে মোৰ চেহেৰা দেখাওঁ। বৰ হেৰিটো কেনেকৈ কয়, বৰে কেনেকৈ কয় দিবলৈ কি আছিলে, ৰঙা চকু দেখুৱাবলৈ। পাই গ'লোহি আমি ইয়াতে মহাদেৱপুৰত। আমাক থাকিব দিছে, এইটো আইবি, খুব ধুনীয়া ৰুম এটা। ইয়াতে আমি থাকিম, 2জনী দিছে, অঞ্জু আৰু মই। গতিকে ভাল লাগিব 3 দিন। ৰুমটো ধুনীয়া, উপায় নাই, এনেকেই এঠাইৰ পৰা আন ঠাইলৈ আমি যাব লাগিব। ঘৰলৈ মনত পৰিছে, কিন্তু উপায় নাই, ইমান ধুনীয়া লাগিছে পৰিৱেশটো, আবেলি সময়ত ভাল লাগিব। ব'লক ৰুমটো দেখাওঁ। ৰুম নম্বৰ 2। এইয়া বাথৰুম। এইজনী গোটেই বেগ চেগ সমস্ত ভাণ্ডাৰ লৈ থিয়েটাৰ কৰাৰ মজাটো অকল থিয়েটাৰ মানুহে বুজে, মজা নে জ্বালা। পাই গ'লোহি আমি। এতিয়া কাপোৰ কানি চেঞ্জ কৰিলোঁ, এতিয়া ৰাতিলৈ আছে নাটক।
মুখাগ্নি গতিকে তাৰ কাৰণে প্ৰিপেৰেশ্যন চলাব লাগিব এতিয়াই নালাগে এতিয়া অলপ ৰেষ্ট ল'ম আজি পূজাৰ পেণ্ডেলটো গতিকে ঠিকটো নাই 2টা শ্ব' হ'বলৈ আছে গতিকে আমি অলপ ৰেষ্ট লৈ লওঁ তাৰপাছত কাপোৰ কানি চব চিভিল কৰি দেখুৱাম আৰু চাই থাকক গণ্ডগোল নালাগিছে ইয়াৰ ডাউট আছে কিন্তু তোৰ কিন্তু একদম পিয়'ৰ নেপালী দেই নেপালী মই নেপালী মই প্ৰিয়'ৰ ব্ৰাহ্মীণটো ব্ৰাহ্মীণ মানে কোন জাতি ব্ৰাহ্মীণ আছে মাৰোৱাৰী ব্ৰাহ্মীণটো ধেৰ আছে শৰ্মাত না কোন জাতি শৰ্মা কোনটো শৰ্মা এতিয়া কোনটো শৰ্মা বুলি কয় বামুণটো কৈছোঁ নেকি বামুণ কোনটো বামুণ যিটো পূজা পাতল কৰে যে নেপালীত আছে বামুণ অঁ মই নেপালী নহয় গৈছিলোঁ খাবলৈ অত্যন্ত ভোক লাগিলে আমি গৈ পেলাই খাই আহিলোগৈ আটাইতকৈ মোৰ জমনি লাগে কি মই য'তেই নাযাওঁ কিয় যেতিয়া মোৰ নামটো সোধে মই কওঁ নমস্কাৰ মোৰ নাম ৰাজশ্ৰী শৰ্মা নেপালী ছোৱালী নেকি কিয় সোধে মোক নেপালী ছোৱালী নেকি মুছলিম ছোৱালী নেকি নহয় মই বামুণ ছোৱালী কোনেও বিশ্বাস নকৰে ডাইৰেক্ট এটাই সুধিব কি নেপালী ছোৱালী নেকি মই নহয় বুলি কৈ লাহেকৈ গুচি আহোঁ আৰু সেই কুৱেশ্যনটোৰ মুখামুখি মই সদায় আহোঁ আমি কি কৰোঁ সেইটো কুৱেশ্যন হওঁ তাৰপিছতে আৰু কি কুৱেশ্যনৰ মুখামুখি হওঁ আমি থিয়েটাৰত থাকিলে আমি মুখামুখি হওঁ মোকতো একটো সেইটো কথা সোধে 2 নম্বৰ কথা ঘৰত কোন কোন আছে এজনী ছোৱালী থিয়েটাৰত আহিব দিছে কিয় নিদিব ইয়ে মই নাটক কৰি ভাল পাওঁ সেইকাৰণে ইয়ে আপত্তি নকৰে তো প্লিজ আৰু আমি জলে যাম মেকআপ কৰোঁতে ভিডিঅ' কৰিব পাহৰিলোঁ এতিয়া ডাইৰেক্ট আহিছোঁ গ্ৰীণ ৰুমলৈ গ্ৰীণ ৰুমত ওলাই মেলিও আজৰি যে চুলি কৰিব আছে কৰি পেলাই আমাৰ নাটক ষ্টাৰ্ট হ'ব আজি নাটক মুখাগ্নি তাৰ আগতে আমাৰ এখন নাটিকা আছে নাটিকাখনৰ নাম সূৰ্যোদয় থিয়েটাৰখনৰ নামৰে সূৰ্যোদয় গতিকে ৰেডি হওঁ এয়া মই কি হৈছোঁ বোৱাৰী হোৱাৰ বিশেষ বোৱাৰী হৈছে কিন্তু এয়া অলংকাৰ উলিয়াইছে দেখিছেনে গাইছ মোৰ ল'ৰা কলেজত পঢ়ি আছে গম পাওঁ সেইকাৰণে এইটো উলিয়াবলৈ কাৰণে মোৰ অহংকাৰ তথাপি মোৰ অহংকাৰ নাই অঁ আমাৰ এনেকৈ চলি থাকে গ্ৰীণ ৰুমত কিন্তু মই ভিডিঅ'টো অন কৰি পেলাই কৈ দিওঁ কি কৈ অলংকাৰ উলিয়াব লাগে নাই অলংকাৰ নহয় অলকা শব্দ ভালকৈ কবি এজনীয়ে আজি কওঁ কি কয় আকৌ কি বুলি কয় হেৰি গেলাৰীটো গেহালি আজি খানা কিহেৰে নিৰামিষ ক'ৰ বা নিৰামিষ খানা ওলায় আজি নাটকৰ গোটেইখিনি বস্তু আমি নেদেখাওঁ সেইটো এটা বেলেগকৈ ব্লগ বনাম আজি জাষ্ট বাহিৰে অকণমান দেখাম বাকী নাটকৰ ভিতৰত আমাৰ ঢেৰ এখন বেলেগ কিবাকিবি নাটক চলি থাকে তো সেইখিনি নাটক আমি মই বেলেগ দিনাখন দেখাম গতিকে বাই এতিয়া মই কি হ'ল বোৱাৰী হ'বা আপোনাৰ কি হ'ম মোৰ বোৱাৰী হ'বা মই চাচো কৰিম মই গ'লোঁ বিয়া মোৰ হাজবেণ্ডটো কোন এতিয়া হাজবেণ্ডটো কোন চাবলৈ আপোনালোকে আহিব লাগিব মুখাগ্নি চাবলৈ মোৰ হাজবেণ্ড ইয়াতে ল'ৰা ঢেৰ আছে ল'ৰা আমাৰ হিৰো ৰাজভৈৰৱ দা আৰু ভিলেইন হৈছে ৰাজদীপ মহন্ত গতিকে এই দুজনৰ ভিতৰত কোনোবা এজনলৈ মই বিয়া কোনজনলৈ হ'ম সেইটো চাবলৈ আপোনালোকে মুখাগ্নি চাবলৈ আহিব লাগিব সূৰ্যোদয় থিয়েটাৰত দেখা যাব নমস্কাৰ আমাৰ এইকেইজনী ওলালে গাব নাচোতালি ভালকৈ নাচিবি আজি পূজা পেণ্ডেল ভালকৈ নাচিবি যাব লিষ্ট এখন দিবি মোক কি কি লাগে বাই নাটকৰ পৰা এতিয়া বাজিছে 12:30 ছোৱালী হ'লোঁ বোৱাৰী হ'লোঁ বুঢ়ী হ'লোঁ মুখাগ্নি নাটক শেষ এতিয়া আপোনালোকক আজিৰ ভিডিঅ'টোত মই নাটকৰ বৰ বিশেষ দেখুৱাব নোৱাৰিম কাৰণ ভিডিঅ'টো দীঘল হৈ যাব গতিকে আকৌ এটা নেক্সট ব্লগত মই আমাৰ নাটকৰ বেক ষ্টেজত কি ধেমালি হৈ থাকে কেনেকুৱা ধৰণে আমি নাটক কৰোঁ সেই সকলোবিলাক দেখুৱাম আৰু এই নাটকখন কৰাৰ পাছত যেতিয়া ফাৰ্ষ্ট চিনটো কৰাৰ পাছতে মোৰ মাতটো হৈ পৰে এইটো গতিকে বেয়া চাই নাপাব গতিকে ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব নতুন এটা ভিডিঅ'ত লগ পাম বাই বাই গুড নাইট